হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ছেকেণ্ড ব্লগ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আমি আজি এঠাইলৈ গৈ আছোঁ, চ' ক'ত যাম দেখিবলৈ ভিডিঅ'টো চাই থাকক। আহি শৰাইঘাট দলং পালোহি। ব'লক এতিয়া আমাৰ লগত গৈ থাকক। ফাইনেলি আমি আহি ৰাজ্যিক চিৰিয়াখানাত উপস্থিত হ'লোহি। ৱেলকাম টু আছাম ষ্টেট জু। আপোনালোকে ইয়ালৈ আহি কাউণ্টাৰত টিকট কাটিব পাৰে আৰু অনলাইনো বুক কৰিব পাৰে। অনলাইন টিকট কটাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, ডাইৰেক্ট ক্লিক কৰি টিকট বুক কৰিব পাৰিব। চিঞৰ বাখৰ কৰি থকাবিলাক বান্দৰ গাইছ। গছৰ ওপৰত উঠি সিহঁতে পুৰা হল্লা কৰি আছে। বহুত দূৰত আছে, চ' আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাব পৰা নাই। সেয়া গছৰ ওপৰত দেখিছেনে? ব'লক নেক্সট কি আছে আমি চাই লওঁ। এইটো জিৰাফ, গছৰ বাকলি খাই আছে জিৰাফটোৱে। ইয়াতে আছে লাজুকী বান্দৰ। এই বক্সটোৰ ভিতৰত আছে আকৌ চক লাজতে লুকাই আছে চাগে। ইয়াতে আছে ময়ূৰ, নেটৰ ভিতৰত থকা বাবে স্পষ্টকৈ দেখা নাপায়। শগুনটোৱে মূৰটো তলমুৱা কৰি আছে। আৰু এইটো ঈগল চৰাই। ফেঁচা এইটো ওপৰত উঠি আছে। ইয়াতে বিভিন্ন ধৰণৰ ৰং বিৰঙৰ চৰাই আছে। কালাৰবিলাক ইমান ধুনীয়া চাওকচোন। বাজৰিগড়, ককাটিয়েল, লাভবাৰ্ড এইবিলাক আছে ইয়াতে। নেক্সট আছে সৰ্পগৃহ। এইটো বোলে ফেটি সাপ, কেনেকৈ ভয় লগাকৈ বগাই যাই আছে দেখিছেনে? এইটো হৈছে চকৰি ফেটি, ভিতৰত সোমাই গৈ আছে। এইটো বাঁহৰ চুঙাত সোমাই থকাটো আমাৰ গাঁৱলীয়া ভাষাত বাকৰাজ সাপ বুলি কয়। অজগৰৰ সন্মুখত পুৰা ভিৰ। অজগৰ 3ডালমান আছে চাগে। তলত থকাটো চবতছে ডাঙৰ, দেখিছেনে? এয়া ইমান ধুনীয়াকৈ নাৱৰ নিচিনা গৈ আছে। ইয়াৰ নামটো নাজানো গাইজ। বহুত ধুনীয়া ঠাণ্ডা বতাহ, সেউজীয়া পৰিৱেশ চাৰিওফালে। আমি আৰু অলপ আগুৱাই গৈ চাই লওঁ কি আছে। ইয়াতে বোলে নাহৰ ফুটুকী বাঘ আছে। ভয়ে লাগিছে ৰ'ব, হ'লেও আহিছোঁ যিহেতু চায়ে যাওঁ গাইজ। এয়া চাওক, শুই আছে বাঘটোৱে। গঁৰালৰ ভিতৰতে আৰামত খাব শুব পাই পুৰা এলেহুৱা হৈ গৈছে বাঘ। ইয়াতে ভাটৌ, শালিকা এইবিলাক আছে। ৰ'দতে কালাৰ চিনি নাপায়। এইবিলাক পহু, ওচৰত যাব নোৱাৰি, সেইকাৰণে দূৰৰ পৰা দেখুৱাব লগা হৈছে। এয়া হৈছে দেও ছাগলী। আজিকালি বহুত জীৱ জন্তুবিলাক নোহোৱা হৈ গ'ল, কমি গৈছে। যিখিনি আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো মেকুৰী। আগতে যেতিয়া সৰুতে আহিছিলোঁ বহুত কিবা কিবি জন্তু আছিলে, এতিয়া প্ৰায় নোহোৱাই হৈ গৈছে। এয়া ঘৰবিলাক প্ৰায় খালী। ইফালে বোলে ভালুক, সিংহ, ঢেকীয়াপতীয়া বাঘ আছে। বহুত জংঘল, কিবা কাৰণত ওলাই আহিব পাৰে, আমি ইফালে নাযাওঁ আৰু। নেক্সট দেখাইছোঁ আপোনালোকক হিমালয় ক'লা ভালুক।
শিলৰ গুহা টাইপ বনাই দিছে এইটো। ইফালে দেখাইছোঁ আপোনালোকক, এয়া তিনিটা শুই আছে, পূৰা টোপনি। নেক্সট কি আছে দেখিবলৈ এতিয়া আকৌ গৈ আছোঁ। আপোনালোকক দেখিবলৈ গৈ থাকক, ৰৈ নাযাব। এইটো হেনো ভালুকৰ গঁৰাল। ইয়াতে লিখি থোৱা আছে ড'ন্ট কাম ক্ল'জাৰ। চ' আমি ওচৰলৈ নাযাওঁ। ভালুক চাগে জংঘলত সোমাই আছে, আমি দেখা নাপালোঁ। এইখিনিতে জুচ ষ্টল এখন আছে, খাব পাৰে। এইবিলাক হৈছে হৰিণ। বাঘ বা সিংহ কিবা এটা ইয়াতে সোমালেতো গোটেই খাই দিব। সোমাব একচুৱেলি নোৱাৰে, বাউণ্ডেৰী বহুত মজবুতকৈ বনাই থোৱা আছে। এয়া হৈছে ঘঁৰিয়াল, ওচৰতে কাছ এটা আছে। বেলেগ কামত এইফালে আহোঁতে ভাবিলোঁ এবাৰ চিৰিয়াখানাত সোমাই যাওঁ, আৰু ভাবিলোঁ ভিডিঅ' এটা বনাওঁ, সৰু ল'ৰা ছোৱালীসকলে চাই ভাল পাব। ধুনীয়া পাৰ্ক এখনো আছে ইয়াতে, বলকচোন সোমাই চাই লওঁ এবাৰ। এয়া ল'ৰা ছোৱালীবিলাকে খেলি আছে ইয়াতে। আপোনালোকে আপোনালোকৰ বেবীক ইয়াতে আনিব পাৰে ফুৰাবলৈ। এইখিনিয়ে হৈছে চিৰিয়াখানাৰ নাজাৰা, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। খোজ কাঢ়ি কাঢ়ি আমাৰ ভাগৰ লাগি গৈছিল, সেইকাৰণে আমি ইয়াতে অলপ ৰেষ্ট ল'লোঁ। ইয়াতে এটা ইক'লজিকেল মিউজিয়ামো আছে। ভিতৰত কেমেৰা নট এলাও, সেইকাৰণে আপোনালোকক দেখুওৱা নহ'ল। আমি ভিতৰৰ পৰা ওলাই আহিলোঁ। বাইদেউজনীয়ে চাগে নোটছ বনাইছে কি কি দেখিলে। বহুতে হয়তো চিৰিয়াখানালৈ দুবাৰ তিনিবাৰ আহিছে, হ'লেও মোৰ ভিউৱাৰ্ছত কিছুমান সৰু ল'ৰা ছোৱালী থাকিব পাৰে যিয়ে এতিয়ালৈকে চিৰিয়াখানা দেখা নাই, সেইকাৰণে মই দেখুৱাই দিলোঁ আপোনালোকক। গাড়ী পাৰ্কিঙৰ 50 ৰুপিজ ল'লে ইয়াতে। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইজ। বাই বাই। বাই বাই চিৰিয়াখানা।